বাপারে কি গরম দিছে নলাতে ইমান গরম দিছি পাপা আজি দিনটো তেলি পুরি মারব দে গাছা ও বড়ি বড়ি কি হল তুই মোক দমকলৰ পৰা এক গিলাচ ঠাণ্ডা পানী দিছোন মই নৰো এই গৰম খানত আপনি যাওক কি নৰায়ে কি পাৰাতে তই পুৱাটোৰ পৰা ৰাতিলৈ ঘুমাব পাৰা দেখছি না নাই কেনে হৈছি গাটো মোৰ এই স্কিনৰ বেমাৰ হলি মই পাৰি লাগে মই যে মন্দিৰ মুচিলো এই গৰম মাখানত সূৰ্যৰ এটা আলবাই পাৰা নি গা পুৰি মাৰলাক মোৰ এটা আপনি জানে আপনি কিয়া গেছিল বা এটা মোক দমকলৰ পৰা এক গিলাচ ঠাণ্ডা পানী দি তাৰপিছত ঠক ঠেকা গাখীৰ দা চাহ কাপ দি মোক মই ইয়াতে বহি আছো গাখীৰ আপনি কি 10টা মান গাই পুই থৈছি নাকি গাখীৰৰ চাহ লাগে যি কালি তোকো গধলা তোকো ৰমেশে তোকো গাখীৰ দি গৈছিল কি কৰলি এক কাপ তো চাহ খাবা মানে মই হা মই খাই ফেলছো এখনি গাখীৰ আমাৰ এই হৈ গাখীৰৰ পইচা দিয়ে গতে ঠক ঠেকা চাহ খাবাক লগে আপোনাক লগে আনি নেদে নহয় 10টা মান গাই পুই থৈ দিছি গতে হা কি কৰলি তই কি কৈছা তই ৰমেশক গাখীৰ মইহে দিবা কওঁ আৰু বাবা মৰে চলি গম পাইছা তই বাবাক মইহে কৈছো মই গাখীৰ দিয়া চাহ খাওঁ কাৰণে গাখীৰ ৰাখবা কাৰণে ৰমেশক হাত দিম ৰ আজিৰ পৰা মনে মনে গাখীৰ দি যাবা কওঁ খাব যাওক গলক লগি খাব আপনার পুতা আগতে মোহে বিয়া কৰাইছি গম পাইছি না নাই হে এবারে বুড়ি তোক দি আছো র এবার বলে গাখীৰ আনি মই খাই থৈ গাহৰিৰ গাখীৰ সোমাই থৈ দিম খাবি বুঢ়ী তই গাখীৰ চাহ এই বুঢ়ী মোক জ্বালা কৰি মানলাক এই হাতু তার কি হইছে ও বউ কি হইছে নি তোর তোরে তোৰ মাই ডালে হে ঠক থৈ গাখীৰ চাহ খাবা বিচাৰিছি ৰাতিপুৱাই পুৱাই মই যে গাখীৰ খান্দি খাই থলো সেইকাৰণে বুঢ়ী বকছি তোৰ 10টা মান গাই পুহি থৈ দিছা নহয় ঘৰত ঠক থৈ গাখীৰ দিয়া চাহ খাই থাকবো বুঢ়ী দে আর কিন্তু এই মাইও কিবা গাখীৰ দিয়া চাউল খখ লাগে ইমান দাইদারে মোক লগি নে আনে বুঢ়ী আৰু বুঢ়ী চাহ খাং বুলি কৈ কিনে বুঢ়ী আগৈ তাকে লৈ যায় জানা না ইবাৰে পৰা কি কৰিম জানা না মই গাখীৰ ৰে খাই উঠি মায়েক লগি গাহৰিৰ গাখীৰ সোমাই থৈ দিম চাহ খাই থাকবো হয় নেকি সেনাই কৰিম মই দে বদে থো চালা বাবা সৰুৰ পৰা ইমান ডাঙৰ কৰলো মই চালাই জখিনীটোৰ লগত বিয়া দি কেনে চালা মোক এক কাপ গাখীৰ দিয়া চাহ দিবা নৰে তাই ও মাই এই কি হইছে নি তোর দুটারে কই তাই মোক এক কাপ গাখীৰ দিয়া চাহ দিবা ইচ্ছা নকৰে বাবাই গাখীৰ মোক লগি আনে আৰু তাইক লগি আনা বুলি কৈ তাই মনে মনে খাই থৈ দিয়ে চুৰ কৰি কেনে কই দে তুই তোৰ খান নাজনা এ শুনছুন মাই মই কি শুনছু জানো না তাই বলে তো গরুর গাখীৰ হলনি গাহৰিৰ গাখীৰ খুৱাব হা অ কি কৈছা লাখান তুই মই তে শুনছু প্ৰভু ঈশ্বৰ তুই কি ক'লি তই কি ক'লি অ তাই কৈছি গাহৰি গাখীৰ খুৱাই অ তই কি কৰা বাবাক মই গাহৰি ঘৰত পুহিবা নেদলো ঐ তাই মোক গাহৰি গাখীৰ খুৱাই ল তই বেহুছে নবি কি কৰো এই লাগলো না পুৱাই ইটাৰ দিনটো মহাভাৰত চাবা ভাল হ'ব দ তাৰে জল চাম মহাভাৰত আই জকিনি তুই চালা মোক কিহৰ গাখীৰ খুৱাম বুলি কৈছা গাহৰি গাখীৰ খুৱাম মোক তই কোনাই গাহৰি গাখীৰ কোনাই মই মোক এতিয়া মইনা কৈছি নহয় তই মোক গাহৰি গাখীৰ খুৱা বোলে মই গাহৰি গাখীৰ কথা নাই মই ছাগাল গাখীৰ নাম ললি মোৰ পাপ লাগে হে প্ৰভু ঈশ্বৰ একো দাদক নধৰবা মোৰ ঘৰত কলংক জন্মিছে মই ছাগলৰ কথা কৈছো গাহৰিৰ কথা নাই ছাগালৰ কথা কৈছা আপোনাৰ তুই কলা হৈছি পাই ও হ'ব দে দতাই বেটি ইফালে তোৰ মই ডাল কৰিম চুলি তই কি কৈছা মায়েক যাই গাহৰি গাখীৰ খুৱাম বুলি কৈছো মই ও মাইনা মই কিতে কলো এতিয়া কি কৈছা দে গাহৰি গাখীৰ খুৱাম বুলি মাই যে মানে মোক পুতি কিনে মাৰবা খুচ্ছা বিয়া পাতি আনি হে নহয় মোক মাৰবা খুচ্ছা কি জানি গাহৰি গাখীৰ খুৱাই কেনে এতিয়া মোক এই তাই কবা শুনছি মাই বাপ্পা ঐ তই কি ছটকে মোক একদম গোটা খেদিছি মোক যেন মাৰব হে মোক কৈ দিম আজি মোৰ ঘৰত গুচি যাম মুৰি নাকুটে এই চাহ কাপ নেদলাক নহয় মোৰ হয় মস্ত ভোকো লাগছি কি খাওঁ হাও নামৰ পৰা আপেলটো আনিছিলোঁ ৰ'ব আপেলটোকে খাওঁ নেকি আপেলটোকে খাওঁ দে নহ'লে এই জখিনীটোৰ লগত কাজিয়া কৰি মোৰ শক্তি মাখা গেল আপেলে খাব লাগিব এই জখিনী মোক জখিনী পাইছে তই কম বস্তু নহয় আপেলটো ঘূৰি আনিছিলে পাই নামৰ পৰা ডাল চুলি ঘূৰিৰে হ'ব ওপৰৰে না কৰে বা এইটোকে খাই দিম ঘূৰিৰ গোটেই মুখখন কিমান এনে হৈ যাব গমে পাব নহয় ঈশ্বৰ মুখখন এনে কৰি দিয়া বুঢ়ীৰ আপেলটো এটা ৰুচুৱে মই
কি মা এই মাত্ৰ নামৰ পৰা মই আপেল আনিছিলো এটা আপেলটো ক'ত গাল তই খাইছা নেকি মই খোৱা নাই তাই খাইছো পাইছো চাবিচোন তই দেখছা নেকি দেখ দেখা নাই তই চাবিচোন খাব পাৰে ৰচোন এই জখিনিয়ে খাব পাৰে জখিনি তই মোৰ আপেলটো খাইছা খোৱা নাই মই আৰু গাখীৰ এক কাপ চাহ দিবা লগা তই আৰু মোৰ আপেলটো খাই পেছা তই খোৱা নাই আপেল হয় আপোনাৰ কি তে আপেল হয় মোৰ আপেল চালা আপেল হয় মুখত ক'ত চালা দুই চিঙা আছিল আগ চিঙাই পালো আগ চিঙা বুঢ়ীয়ে নিলা সপাই চালা চিঙা আছিলে চিঙাটো জখিনিয়ে নিলা এখন এক চিঙাই খাম ও মাই মায়ে ও মাই এ মই ইয়াৰ লগত অলপমান ফুলি ৰচোন তই তুমি লগাই ভাত খানি বানো যাতে সোনকালে ভিৰ অ ফেপ্ৰি ভাতৰ লগত কি বনাইছা আজি দালি ভাত আৰু আলু ভাজা আৰু সেই ঔটেঙাৰ আঞ্জাখন মোৰ মই নৰু বনাবা ঔটেঙাৰ চৌটেঙাৰ আঞ্জা এই গৰম খানত ঔটেঙাৰ আঞ্জা বনাব কিহৰ খাপ ধৰছি আপোনাৰ চালা মন্দিৰ মুচি হতে ঔটেঙাটো বটলি আনিছিলো খাম বুলি এই গৰম মাখানত বটলি আনছি আপুনি নিজে বনাই খাওকচোন মই নৰু কিন্তু এই গৰম খানত বনাই খাবা ঘৰত ভাতটো হে বনা মই বনাম নেকি এটা আঞ্জাখানো আকলা কৰি কিয় আপুনি মই বনালে আপুনি বনাবা নৰে হে তৎক্ষণাত বানো নহ'লে আজি পাপাক কৈ দিম বুলি কৈছো কৈ দিব যাওক মই নৰু বনাবা এই গৰম খানত আৰু আজি মই ভাত ৰান্ধছো বুঢ়ীক খাবা নেদো আজি মই ঔটেঙাৰ আঞ্জা খাই কিবা খাই নিজে ৰান্ধি খাওক মই নেদো দালি ভাত ভাজা আকল আৰু বানাই দিওঁ আজি বুঢ়ীক মই ভাতো নেদো আজি 1 hour later. বুঢ়ী নাহতে ভাতকেইটা ভজন মাৰি লওঁ নহ'লে এইকেইটাও শান্তিত খাবা দিবা নহয় বুঢ়ী এই সখিনি তই মোক এৰি ভাত খাবা দিছা কেনেকে মৰে হে আপুনি কেনেকে মৰে ভাতকেইটা খাব তোৰ মাথা তলাব মাল নাই নেকি মোক যি ভাত কেইটা দিবা লাগে আগতে আপুনি বোলে ঔটেঙাৰ আঞ্জা খাই হে আলুৰ আঞ্জা নাখায় মই আলু ভাজিছো আৰু মই খাম ঔটেঙাৰ আঞ্জাটো বনাই নাই নবনাওঁ ঔটেঙাৰ আঞ্জা নবনা সত্ত্বেও তই মোক এৰি ভাত খাবি নেকি আপুনি বোলে ঔটেঙাৰ আঞ্জা খাই বুঢ়া কালতে মোক ভোকে মাৰবা খুজছা তই মোক যত বজি মোক মাৰাৰ পিছত আকৌ নহয় যাওক আপুনি ভোকে থাকক ৰান্ধি দিয়া আন পাইছি বুঢ়ী গোটেই ঔটেঙাৰ আঞ্জা গোলক লগি আহাকে নিজে ৰান্ধি দিলে খাব নোৱাৰে আলুৰ আঞ্জা ইমান ধুনীয়াকে ইমান বঢ়িয়াকে বানাইছো সদত বুঢ়ীৰ নাতে ঔৰ আঞ্জা লাগে ঔৰ গৰম যা বুঢ়ী কি গৰমে এই গৰম মাহত আৰু ভাত তাতো খাবা বনাই তাক কৰি ও মাই কি হে তই কিয় কৰি আছা এইটা কি কৰিম তাই দেখোন মোক ভাত তাত নেদলা আজি তুই গমে নাপাও ভাত খা নাই তুই ঔৰ আঞ্জা বনাবা দিছিলো ঔটো আনিছিলো মই বটলি কেনে ঔৰ আঞ্জা নবনালা দালি ভাত বনাই থৈ দিছি তথাপিও নেদলাক ভাত দালি ভাতে দিওঁ নিজে খাইছি মোক কৰি কিন্তু ৰ মই হুদুৰা দেই ৰ চালা মাৰবা খুজছি মোক এই বুঢ়া কালত বৌ কি হে মাই বোলে ভাত খা নাই হে নাখাব তো ঔৰ আঞ্জা লাগে মায়েৰে এই গৰম খানত ঔৰ আঞ্জা ৰান্ধবা পাৰি নেকি কচু হে এই গৰম খানত কিবা কাই পাকঘৰটোত সোমাই দালি ভাত আৰু আলু ভাজা বনাইছো ইমান ধুনীয়াকে ভাজিলো কিয় নাখায় বুঢ়ী সেইকেইটা হলি যাবা নোৱাৰে পেটত ঔৰ আঞ্জা লাগে কি যে হ'ব এই মাৰ লগত তই গৰম মানত যে মই কওঁ ৰ সেনকে খাবা দাইদেৰে মোক চাকৰ কৰি ইয়াতে আনছি যা বেলেগ একো উপায় নাই এই বুঢ়ীক মই গলক লগি খুৱাই থাকোঁতে মোৰ দিন যাব The next day. মই মন্দিৰ মুচপা দিছিলো ৰ তই ক'ত যা মই অলপ ৰাতিপুৱা এই ব্যায়াম কৰিব আহিছো ৰ এই মৰতো তই ব্যায়াম কৰবা মই ব্যায়াম কৰিম এই মুচপা লাগিলে কিবা চিন্তা হৈছে আজি কি ৰ'দ দিছে চবকে কিজানি গুইলে মাৰব পাইছো যাৱা আমাৰ তাকে লগি বল বহাই দে চেয়াৰ দে অ মইনা বিচনিখন দিছো কুৰমা আহিছি তই যা অলপ মানুহক দিগদাৰি বৰ বিয়া দে তই এটা আলহী ইভানৰে ঘূৰক যাচোন চাহ কৰবা দি বৌৱে এই আইছি আজি এটা লগত তিনি লৈ লগত চাহ কৰবা দিছি
মই গম পাইছো মই সেইকাৰণে মাত দিয়া নাই গম পাইছা না এই মায়েৰে মোক জ্বালা কলা কৰি মাৰলা যা অ বৰি তোৰ কেনকে বেবি বসছি আপনি এতিয়া মৰে আইও এ মোৰ আলো ইছি দেখানি নেকি মোৰ লগত যাচোন 2 কাপ চাহ বননি এই গৰম মাখানত মই চাহ কৰি খোৱা নৰো পানী এক গিলাচ দম খাই কিনে যাবা দক ওরে ইয়াই তোর বড় তো কেন এ কি কবি আর মোর ভাগ্যখান ফুটা দে কপালখান মস্ত ফুটা মোর মস্ত ফুটা সেইকাৰণে ইমান ধুমা ফুটা না মাৰা বুলি ভাবছা নেকি ফুটাটো নেখাৱাৰ কাৰণে মই ধুমা ফুটাটো মাৰো মোৰ কপালখান বিৰাট ফুটা চালা এই গরম হন পার করে তোমার মতে মাথা গরম হয়ে গেছে পানি গ্লাস লও নাখাওঁ দে মোৰ পিয়া পলে গেছি দে মই যাওঁ দে কক যা তুই বাও মই নাযাওঁ দে যাওঁ দে মোৰ দেৰি হৈছে চাহ খাই যাবি দে নাখাওঁ দে মোৰ দেৰি হৈছে যাওঁ A few moments later. তো সন্মান নকৰে জিঅবা এটা লগক আনলো তাইকো কি ব্যৱহাৰ কৰ লাগে মোৰ চালা মানুহন মান চেজ হৈ গ'ল তাইৰ আগতো তাই বা কি ভাবছি মোৰ কথা চাহ তাতো নাপঙে এতিয়া কালি বা ভোজৰ পৰা চুৰ কৰি আনাই দৈখিনি বা আছে না নাইবা আৰু সেইখিনিয়ে খাওঁ দে চাহ তাতো নাপঙে দৈখিনিয়ে খাওঁ এই জোখখিনি ধৰি নাখিবাও পাৰে দৈখিনি দৈখিনিও ভাগ নিলি তুই চালা ভোজৰ পৰা চুৰ কৰি আনিছিলি চাদৰত চালা মনে মনে খাম বুলি আপনার নাম লেখা আছে নাকি দইখানি মই আনিছিলো কালি তো দৈ মই খাম বুলি আমার এই আনছি কেনে খাইছো ফিল্টার আছে ভাত নেদা চাহ নেদা মৰা না দৈখিনিও খাই ফেললি কালি খালে খাই ফেলছা খালে খামে দি দৈ তই খাবা নাগে মন না ফেলে দিলো যা খাবা নাগে খাইও সালা বুড়ি হে দইখানি তাতে তলত লাগা আছে হেতে ফেলিলা খাইছাই নুকু একোই নাই তাতে খাবা নে দিলে হান্টিত মোক তো খাবা নেদিয়ে নিজে খাই ফেললি গোটে চালা ও আয়ো ও মা মলো দে হাও বুড়ি সঁচাকে মৰিল নাকি মাথাটা কাটিল চাগে পলং দে